Oh guys, namaskar and welcome to our YouTube channel. So আজি আমি আহিছো আপোনালোকে দেখিছে একেবাৰে পথাৰৰ মাজত এই দেখিছে পথাৰৰ এই মাজত এই গছ কেইডাল আছে সো তাতে আজি আমি এটা খুব ধুনিয়া আৰু টেস্টি ফুড ব্লগ এটা বনাবলৈ যাই আছো সো আজি এই ফুড ব্লগটোৰ একদম মেইন কন্টেন্ট হলে দেখিছে একদম জুই জ্বলি আছে পথাৰৰ মাজত এইটো লগতে আমি লৈছো হান্ডি সো আজি হ'ব হান্ডি চিকেন ইয়া মাছ পথাৰৰ মাজত আমাৰ একদম মাটিৰ হান্ডিত মাটিৰ পাত্ৰত আমাৰ খানা একদম চলি আছে সো আমি ঘৰত ৰেষ্টুৰেণ্টত বা KFCত বহুত আমি সবে চিকেন খাই দাও কিন্তু এনেকৈ পথাৰৰ মাজত কি ধুনিয়া আপোনালোকে দেখিছে দৃশ্য এনেকৈ পথাৰৰ মাজত গোটেই লোক বন্ধুৰ মাজত সকলোৱে কাম ধান্দা এৰি কিনে ব্যস্ততা এৰি কিনে কাম ধান্দা নহয় কাৰণ সবে বিজি এৰি কিনে এনেকৈ খানা খোৱাৰ মজাই বেলেগ আপোনালোকে দেখিছে ইয়া হান্ডিত একদম বনাই আছে সো এতিয়া আমি মছলা পাতি গোটেইখিনি দিয়া গ'ল এয়া দেখিছে এয়া আমাৰ ৰান্ধনি আমাৰ বনাই আছে এটা ধুনিয়াকৈ জুই কিন্তু আমাৰ এটা বতা দি আছে বতা দিয়াৰ কাৰণে আমাৰ অলপমান প্ৰব্লেম হৈ আছে সো আৰু লগতে মাংসৰ লগত আমি ভাত কৰা নাই ভাত আমাৰ অলপ দিগদাৰ হয় ইয়াতে পথাৰৰ মাজত কৰিব দেখিছে মই একেবাৰে পথাৰৰ মাজত আছোঁ সো ইয়াতে আমি ভাতৰ আইটেম কৰা নাই আমি অলপ বেলেগতকৈ বেলেগ ধৰণৰ ভিডিঅ' এটা বনাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ তাৰ কাৰণে আমি এটা বেলেগ আইটেমৰ লগতে যে আমি চিকেন খাম সো এই আইটেমটো আপোনালোকক দেখাই আছোঁ মই দেখাই আছে এয়া দেখিছে টেন এয়া দেখিছে ব্ৰেড সো আমি ৰুটিৰ লগত ভাতৰ লগত বা বিভিন্ন ধৰণৰ বস্তুৰ লগত চবে চিকেন খাই থাকে কিন্তু ব্ৰেডৰ লগত অলপ বেলেগতকৈ বেলেগ টেষ্ট এটা আহে সো সেইকাৰণে আমি ব্ৰেড লৈ আহিছোঁ আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈকে চাব চাই কিনে যদি ভাল পায় আমাৰ ভিডিঅ'টো এটা লাইক কৰিব আৰু হান্ডিত চিকেন আপোনালোকে ট্ৰাই কৰি চাব পাৰে কেনেকুৱা লাগে খাই কিনে আমি লোকানে ফটো এটা মাৰিছে নি দিব পারবে মাংস রেডি একদম গরম হয়েছে বহুত এখানে তলত থৈ দিব লগা হৈছে এটা আমার আছে আজির একদম স্পেশাল আইটেম ব্রেড না আমি ব্রেড দি খাম ধুনিয়াকে যেহেতু আমার ভাত তাত বনাব অলপ দিগদার হয় দেখিছে একেবারে পথাৰৰ মাজত গোটেইকেইটা বহি আছোঁ আমি পথাৰৰ মাজত খাৱাৰ জুতিয়ে বেলেগ হয় না হাজাৰ ৰেষ্টুৰেণ্টত খাওঁ হাজাৰ বেলেগ কৰি হেৰিত খাওঁ এনে পথাৰত এনেকৈ মাটিৰ বাচনত ধুনীয়াকৈ মাংস দেখিছে ধুনীয়া আহা কি স্মেল আহিছে ধুনীয়া বঢ়িয়া লাগছে দেই এই উড়ি যাব বতা দি আছে পথাৰত বহুত দেখা একদম আছে না এয়া ললো ব্ৰেড প্ৰথমে যাত্ৰা মই কৰোঁ না বেয়া চাই পাবি নেকি তো এটা আহিল মাংস সো মাটিৰ হান্ডি চিকেন লাইফত ফাৰ্ষ্ট টাইম খাইছোঁ মই আমি গোটেইকেইটা ফাৰ্ষ্ট টাইম আগতে খাইছে নেকি কোনোবাই মই কিন্তু ফাৰ্ষ্ট টাইম খাইছোঁ বেলেগতো নাজানো আৰু লগতে আছে ব্ৰেড সো তাৰে আগতে হাতখন ধুই লওঁ পানীটো দিছোঁ অলপ হাত ধুই ল'লোঁ আৰু এতিয়া টেষ্ট কৰিম আজিৰ একদম স্পেচিয়েল আইটেম ব্ৰেড আৰু হান্ডিৰ চিকেন ধুনীয়া আছে মাংস ধুনীয়া সিজিছে ভাবছিলোঁ অলপ মাংস সিজিতকৈ প্ৰব্লেম হ'ব পাৰে বা হান্ডিটো ফাটি যাব পাৰে কিন্তু একো প্ৰব্লেম হোৱা নাই ধুনীয়াকৈ হৈছে মাংস আৰু লওঁ মোৰ কলজা ফেভাৰেট তেল অলপ কলজা
মাটিৰ বাচনত খোৱাত বহুত উপযোগিতাও আছে আমি সকলোৱে যিহেতু জানে বেমাৰ আজাৰ খুব কম হয় ইয়াৰ পৰা এনেকৈ মাজে মাজে পথাৰৰ মাজত অলপ এনজয় কৰি থাকোঁ আৰু চব পথাৰ এইবিলাক চব পথাৰৰ মাজতে আমি গোটেইকেইটা বহি লৈছোঁ এতিয়া আৰু তহঁতেও লওক গোটেইকেইটা খাওঁ মুগিলে নাখাবি তো ফ্ৰেণ্ডছ আমাৰ আজিৰ এই খানাটো শেষ হ'ল এতিয়া আমি চবে ঘৰা ঘৰি যাওঁ এতিয়া পথাৰখন দেখিছে আপোনালোকে পথাৰখনত কোনো নাই মানুহ চানুহ কোনো নাই আমি গোটেইকেইটা ইয়াতে আছোঁ আৰু জেগাটো খুব ধুনীয়া জেগা একদম চাহ জেগা লাষ্টতে মই এটা কথা চবকে ক'ব বিচাৰোঁ যে আমি ৰেষ্টুৰেণ্টত বা ডাঙৰ ডাঙৰ বাৰ ৰেষ্টুৰেণ্ট চবেই খায় কিন্তু ইয়াতে খোৱাৰ আমি লগ বন্ধু গোটেইকেইটা আজি আমি একগোট হৈছোঁ ধুনীয়াকৈ আমি বহুত দিনৰ মূৰত লগ হৈছোঁ আমি গোটেইকেইটা লগ হৈ কিনে আজি ধুনীয়াকৈ এটা খানা এটা খাইছোঁ আৰু লগতে আমি মাটিৰ বাচনত খাইছোঁ বেলেগ এটা আল্টিমেট এটা টেষ্ট পাইছোঁ হান্দিত খাই হান্দি চিকেন বুলি ক'ব পাৰি হান্দি চিকেন খাই কিনে এটা খুব ধুনীয়া এটা টেষ্ট পাইছোঁ আমি এনেকৈ খোৱাৰ এটা ইমেজে এটা বেলেগ ফিলেই বেলেগ একদম প্ৰকৃতিৰ মাজত নেচাৰেল একদম ধুনীয়াকৈ একদম নেচাৰেলকৈ খানাটো খাইছোঁ আজি ধুনীয়া লাগিছে কাৰণ দেখিছে এইফালে চবফালে গৰু ছাগলী আছে পথাৰ কি ধুনীয়া এটা প্লেচ এটা আছে আৰু লগতে আমাৰ আছে টিকলা ইও আমাৰ লগতে থাকে এনি টাইম চ' এনেকৈ খাই আজি বিৰাটেই মনটো বহুতেই বেছি ভাল লাগিছে আৰু কিমান দিনলৈ হয়তো এইখিনি জেগা পাওঁ নাজানো কাৰণ মানুহ দেখিছে ঘৰ চৰ বনাই আছে চ' লাষ্টত এটা কথা কওঁ আপোনালোকে যদি আমাৰ ভিডিঅ'টো চাই অলপ হ'লেও ভাল পাইছে আমাৰ চেনেলটো নতুন চেনেল ছাবস্ক্ৰাইব এটা কৰি দিব আৰু লগতে আমাৰ এই ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে একদম নমস্কাৰ কৰি কৈছে হাত জুৰি কৈছোঁ এটা লাইক কৰিব আৰু নতুন চেনেল ছাবস্ক্ৰাইব যাতে কৰি দিয়ে আৰু লগতে যদি আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু আমি যেনেকৈ ট্ৰাই কৰিছোঁ আপোনালোকৰ যাতে লগ বন্ধুৰ লগত অলপমান হ'লে আপোনালোকৰ টাইম অলপমান আপোনালোকৰ চবৰে জানো আপোনালোকৰ একদম চবৰে একদম কিমতি টাইম বহুত মূল্যৱান টাইম আপোনালোকৰ চবৰে চ' সেই মূল্যৱান টাইমৰে অলপমান ওলাই হ'লে এনেকৈ অলপমান প্ৰকৃতিৰ মাজত অলপমান এনজয় কৰক লাইফটো মই কৈছোঁ বহুতেই বেছি ধুনীয়া হৈ যাব আই লাভ ইউ